গাঁও কি হৈছে ইয়াত? এইটো হৈছে আজি বৃহস্পতিবাৰ দিন আপুনি 4টা বজাত এই ছোৱালীজনী খোজকাঢ়িব নোৱাৰে বিকলাংগ আৰু কথা ক'বলৈ নোৱাৰে আৰু মাকে ভাত খাব হলে মাকে উঠাই দিয়ে কিন্তু এই ছোৱালীজনী মানে তাৰ পৰা ইমান দূৰলৈ তাত কৰি আছে এইটো আমাৰ মানে ৰাইজৰ সন্দেহ আছে কোনোবাই কিবা এটা কৰি পেলাই তাৰপিছত পানীত পেলাইছে এইটো মানে সন্দেহ হৈছে এইটোই কথা ছোৱালীজনীৰ নাম কি? নামটো আশা মণ্ডল সংগী মণ্ডল এই বয়স হ'ব 17-18 বছৰ হ'ব তেনেকুৱা হ'ব হয় তেনেকুৱা হ'ব এইটো আজি প্ৰত্যক্ষ আজি মানে ৰাতিপুৱা মানে তাত ছোৱালী দুজনে গৈছে তাত পথাৰত এই তাৰ পৰা মানে দৌৰি গৈছে গৈ পেলাই ৰাইজক জনাইছে ৰাইজে আহি পেলাই ইয়াতে কৰি আছে এইটো গতিকে আৰক্ষী প্ৰশাসনক কি আহ্বান জনাব? আৰক্ষীক হেৰি কৰা হৈছে এজাহাৰ দিয়া হৈছে এতিয়া আহিছে এইটো সিহঁতে কি তদন্ত কৰি দোষীক মানে কৰায়ত্ব কৰিব লাগে এইটো কথা মানে এইটো উত্তৰ বুলি গাঁও এইটো বৃহস্পতিবাৰে আপুনি পৰহি দিন 3 দিন হ'ল আজি 3 দিন মূৰত ধৰা পৰিছে